ফুৰাত নদীৰ তলৰ পৰা ওলাইছে সোণৰ পাহাৰ। ফুৰাত নদীৰ পানী নাইকিয়া হ'বলৈ ধৰিছে। বিশ্বনবী ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাণী প্ৰমাণিত হ'বলৈ গৈ আছে। বুখাৰী শৰীফৰ দুটি হাদিছত বৰ্ণিত আছে যে বিশ্বনবী ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সতৰ্কবাণী কৰি থৈ গৈছে যে যেতিয়া ফুৰাত নদীৰ পানী শুকাই যাব আৰু তাত সোণৰ পাহাৰ ফাঁকি উঠিব, সেই সোণৰ লোভ যদি মানুহে কৰে তেতিয়াই কিয়ামত হ'ব। কিয়নো সময়ত সেই সোণৰ পাহাৰৰ সোণ আনিবলৈ অসংখ্য মানুহৰ ভিৰ লাগিব আৰু এক যুদ্ধৰ সৃষ্টি হ'ব, য'ত 100জনৰ ভিতৰত এজনকৈ জীয়াই থাকিব। সেয়াই হ'ব কিয়ামতৰ আলামত। কিন্তু ফুৰাত নদীৰ পানী শুকাই যোৱাৰ কাৰণ কি? উল্লেখ্য যে ফুৰাত উৎপত্তিস্থল হ'ল তুৰস্কৰ পৰা চিৰিয়াৰ মাজেৰে ইৰাকৰ দজলা নদীত গৈ শেষ হৈছে। আৰু এই নদীৰ 90% পানীৰ উৎস হ'ল তুৰস্কৰ দুটা নদী। এই নদীৰ ওপৰত 3খন দেশে মিলি 12টা বান্ধ নিৰ্মাণ কৰিছে, যাৰ ফলত নদী শুকাই যাবলৈ ধৰিছে। আৰু ইপিনে বহুতো সোণ পোৱা গৈছে ফুৰাত নদীত। ৰিভাৰ বিশেষজ্ঞসকলে কয় যে বিশ্বনবী ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাণী প্ৰমাণিত হ'বলৈ গৈ আছে। পৃথিৱী ধ্বংস হ'বলৈ আৰু বেছি দিন নাই। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু কমেণ্টত জনাওক আপোনাৰ বহুমূলীয়া মতামত।